নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল MN আছাম নামৰ এই চেনেলটোলৈ। আপোনালোকে যদি এতিয়ালৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিটো ওচৰতে যিটো বেল আইকন আছে সেইটো দবাই দিব আৰু ন'টিফিকেশ্যন অল কৰি ল'বলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো এতিয়ালৈ এটা লাইক কৰে এটা লাইক কৰি দিব আৰু যদি কিবা সুধিব লগা থাকিলে তেনেহ'লে কমেণ্ট বক্সত গৈ নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধুসকল, আপোনালোকক মই আজি খুবেই ইম্পৰ্টেণ্ট কেইটামান আমাৰ অসমৰ আৰু আমাৰ ভাৰত চৰকাৰৰ কেইটামান নিউজৰ বিষয়ে জনাম, যিকেইটা নিউজ আপোনালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। গতিকে আহকচোন এই নিউজকেইটা কিনো আজি এই ভিডিঅ'টোতে আপোনালোকক জনাওঁ বা আপোনালোকেও এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই লওক। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। খুব কম সময়ৰ ভিতৰত আপোনালোকক আজি এই নিউজকেইটা জনাম। নম্বৰ 1, মোদী চৰকাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বৰ্ষ। ভাৰ্চুৱেল কাৰ্যসূচীৰ জৰিয়তে বিজেপিয়ে পালন কৰিলে প্ৰথমটো কাৰ্যকালৰ বৰ্ষ। নম্বৰ 2, 6 জুনৰ পৰা এয়াৰ ইণ্ডিয়াৰ সকলো বিমান যাত্ৰাত যাত্ৰীৰ মাজত এখন আসন খালী ৰাখিবলৈ নিৰ্দেশ। উচ্চতম ন্যায়ালয়ে সোমবাৰে দিলে এই নিৰ্দেশ। নম্বৰ 3, পাকিস্তানৰ নতুন ষড়যন্ত্ৰ। জম্মু কাশ্মীৰত সেনাই সোমবাৰে ধৰে চোৰাংচোৰা এটা পাৰ চৰাই। নম্বৰ 4, ভাৰত নেপালৰ মাজত সম্বন্ধৰ অৱনতি। ভাৰতীয় স্থলসেনাৰ সেনাধ্যক্ষ মুকুন্দ নৰৱাৰেই নেপালক অপমান কৰাৰ অভিযোগত নেপালৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ। নম্বৰ 5, মহাৰাষ্ট্ৰৰ চৰকাৰে সোমবাৰে জাৰি কৰে নতুন গাইডলাইন। বিমানেৰে বহিৰাজ্যৰ পৰা যোৱাসকলক 14 দিনৰ কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক। নম্বৰ 6, বিহাৰৰ আবদ্ধ পুনেৰ পৰা অহা অসম অভিমুখী বিশেষ শ্ৰমিক ৰেল। দেওবাৰৰ পৰা বিহাৰত আবদ্ধ হৈ আছে ৰেলখন। নম্বৰ 7, ৰাজ্য চৰকাৰ শ্ৰমিকক সংস্থাপন দিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। এই মন্তব্য কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। নম্বৰ 8, ঈদত প্ৰথমবাৰলৈ অনুষ্ঠিত নহ'ল সমূহীয়া নামাজ। সোমবাৰে ঘৰে ঘৰে নামাজ আদায় কৰিছে মুছলমান লোকসকলে। নম্বৰ 9, দিল্লী গাজিয়াবাদ সীমান্ত সম্পূৰ্ণ কৰা হৈছে চিল। স্বাস্থ্য বিভাগৰ ৰিপৰ্টৰ পাছত প্ৰশাসনে লয় এই সিদ্ধান্ত। নম্বৰ 10, উত্তৰাখণ্ডত সোমবাৰে 40গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোনা। আক্ৰান্তৰ সংখ্যা 357 জনলৈ বৃদ্ধি। নম্বৰ 11, হিমাচল প্ৰদেশত বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা 2গৰাকী মহিলাৰ সোমবাৰে মৃত্যু হয়। মৃত্যুৰ সংখ্যা হিমাচলত 5 জনলৈ বৃদ্ধি। নম্বৰ 12, হিমাচলত 31 মে'লৈকে অব্যাহত থাকিব সান্ধ্য আইন। সোমবাৰে প্ৰশাসনে কৰিলে এই ঘোষণা। নম্বৰ 13, জম্মু কাশ্মীৰৰ সৈনিক সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। 2 সন্ত্ৰাসবাদী নিহত। নম্বৰ 14, বিশ্বনাথৰ 2খনকৈ গাঁৱত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ ক্ৰাশ। ঢেকীয়াপতীয়াৰ আক্ৰমণত ধাৰাশায়ী হ'ল এজন লোক। নম্বৰ 15, কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 4 লাখ টকাৰ সাহায্য। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সোমবাৰে কৰিলে এই ঘোষণা। নম্বৰ 16, ৰহাত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰহাত খাইগড়ৰ 37 নং ৰাষ্ট্ৰীয় পথৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনাটোত নিহত হয় এজন লোক। নম্বৰ 17, সনাতন ডেকা আৰু পৰাগজ্যোতি নিয়োগৰ পৰিয়াললৈ 2 লাখ টকাকৈ দিব ৰাজ্য চৰকাৰে। এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ। নম্বৰ 18, ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে কৰোনাৰ সংক্ৰমণে। সোমবাৰৰ দিনটোতেই কৰোনাৰ আক্ৰান্ত 147 জন। নম্বৰ 19, কৰোনাই সৰ্বাধিক আক্ৰান্ত কৰা বিশ্বৰ 10খন দেশৰ তালিকাত সোমাল ভাৰত। বৰ্তমানলৈ 1.41 লাখৰো অধিক লোক আক্ৰান্ত ভাৰতত। নম্বৰ 20, কামৰূপ জিলাৰ হাজোত সনাতন ডেকা নামৰ লোকজনক নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে নিশা সনাতন ডেকাৰ হত্যাকাণ্ডত জড়িত ফাইজুল হক আৰু ইউছুফ আলীক গ্ৰেপ্তাৰ কৰাৰ পাছত সোমবাৰে গ্ৰেপ্তাৰ হ'ল আব্দুল জলিল। নম্বৰ 21, চাবুৱাত পৰাগজ্যোতি নিয়োগ নামৰ লোক এজনক নৃশংসভাৱে হানিখুচি হত্যা। লোমহংস হত্যাকাণ্ডত জড়িত কেইবাজনো লোকক কৰা হৈছে গ্ৰেপ্তাৰ।
নম্বৰ 22 নিজামুদ্দিন মাৰ্কাজৰ ঘটনা মৌলানাৰ লগতেই দূৰ সম্পৰ্কীয় সকলো লোকৰ পাছপৰ্ট কেঞ্চেল কৰিছে চৰকাৰে। নম্বৰ 23 দেশৰ এগৰাকী তাৰকা নাইকিয়া হ'ল। প্ৰাক্তন হকী খেলুৱৈ বলীবীৰ সিঙৰ মৃত্যুত এইদৰে শোক প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নম্বৰ 24 ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। সোমবাৰেও পানীত ডুবিল বিভিন্ন অঞ্চল। 25 অৰ্থাৎ শেষৰটো খবৰ হাজোৰ মনাকুছিৰ ঘটনাত সাম্প্ৰদায়িক ৰূপ লৈছে সনাতন ডেকা হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া। আজি আছিল এই 25টা খবৰ আপোনালোকক 5 মিনিটত মানে কম্পেয়াৰ কৰি মই দিয়াৰ কথা আছিলে, কিন্তু অলপ বাঢ়ি গৈছে, 6 মিনিট হৈ গৈছে। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে নহ'লে লগৰবোৰৰ মাজত লিংকটো শ্বেয়াৰ কৰিব, একেবাৰে নাপাহৰিব। আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত গৈ সুধিব। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানেই। আৰু আবেলিলৈ মই আৰু এটা ভিডিঅ' দিম বুলি আশা ৰাখিছোঁ আপোনালোকৰ কাৰণে। আবেলিলৈ আৰু এটা ভিডিঅ' দিম। আজিলৈ ইমানেই, বাই বাই।